Mama narango nga. Marami ya. Wah, tuh kanisa kili aku. Kamu ngereng itu tak boleh lagi sih. Orang, orang mana soalnya itu aku. Bu, aja kali puno soalnya ber. Tuh sabar ni lagi na. No puno soalnya muka itu jangan. মই টিকটকে এৰি যোৱা কাৰণে কৈছো গাৰ্লফ্ৰেণ্ড নাই টিকটককে গাৰ্লফ্ৰেণ্ড বুলি ভাবিছিলো ক্লাছ খাই বইন কৰি দিলে কি কৈছ চালা চহনি মই এনে ছোৱালীবোৰৰ কথা কৈ আছো এইটো চহনি মই আছে টিকটকৰ পিছত পৰি আছে পাগলটো বাপেৰক মাতিছো ৰ এতিয়া তোক দিব ৰ মানে গৰু চবৰ পৰা শান্তি না মানে কিতাপ এখন পঢ়িবলৈ শান্তি নিদিয়ে গৰু চবে কি হ'ল হা কেলে মই শান্তি নিদিয়ে মোক কিতাপ এখন পঢ়িবলৈ শান্তি নাই তহঁতৰ পৰা অত্যাধুনিক শিকাই আহিছে মোক কি হ'ল মানে এই সৌপুতিৰ কাণ্ড চাওকচোন আপুনি কি কৈ আছে এই টিকটকৰ কাৰণে পাগল দিয়কচোন দুজন ভালকে বুজাব নোৱাৰে এক বুজাবলৈ কি আছে এক দিবই লাগে গৰু হা অসমত বানপানীত কিমান মানুহ ভুগি আছে সেইবোৰতো দুখ লগা নাই এই চালা লোকৰ দেশৰ এপটাৰ কাৰণে তোক কান্দিবলৈ আহিছ হা নিজৰ মানুহখিনিক লৈ চাব নোৱাৰ হা চালা তই ভাৰতত থাকিবই নালাগে তই চাইনালে যাবিগে চাইনাতে তোৰ ঘৰ হ'ব বাপে ঠিকেই কৈছে বস্তু পানী বান্ধি দিম যাবিগে একেবাৰে একটো স্থানেই নাই বানপানী হৈছে মইনো কি কওঁ যিবিলাক মানুহ বানপানীত ভুগি আছে এইবিলাকক চৰকাৰে এনেও চাবই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিমনো কি দুখ কৰিনো কি লাভ চৰকাৰে দুখ নকৰে প্ৰতি বছৰেচোন একেই অৱস্থা প্ৰতি বছৰে বানপানী আহিয়ে থাকে হয় বাৰু কথাটো ঠিকেই কৈছ মিছা কথা কৈছো নি মই প্ৰতি বছৰেচোন বানপানী আহিয়ে থাকে প্ৰতি বছৰে চৰকাৰেনো কি কয় সাধাৰণ সাহায্য কেইটামান দিয়ে তাৰপিছত বানপানীৰ উচিত সমাধান আজিলৈকেচোন একো উলিয়াবই পৰা নাই বুজিছো কথাটো ঠিকেই কৈছ এচাম মানুহ আছে এই বানপানীক লৈ বিজনেছ কৰিছে এই বানপানীত মানুহখিনিক লৈ এই ক'ৰ চৰকাৰে দিয়া টকা এখন ক'নো সেই মানুহবোৰক দিব নিজৰ পকেটতে সোমায় হা ঠিকেই কৈছ বাৰু কথাটো প্ৰত্যেক বছৰে কিমান মানুহ মই কত বন্য জীৱ জন্তু মই সেইবিলাক কোনে চাই আছে চৰকাৰে সেইবিলাক দুখ কৰিছে মোক দুখ কৰিবলৈ ক'বলৈ আহিছে কথাটো ঠিকেই কৈছ মই সদায় ঠিকেই কথা কওঁ হ'ব এটা ভাল কথা ক'লে সকলো ভাল হৈ নাযায় কাপোৰ কানি বান্ধি ৰেডি হ হেৰা শুনিছা নাই বাপে ঠিকেই কৈছে কাপোৰ কানিখিনি বান্ধি থবা লকডাউন কৰা ইয়াক চাই নাযাবি হয় যাবিগে আবা ঘৰত স্থান নাই হে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব লগতে সাবস্ক্ৰাইবো কৰি দিব দেই তেতিয়াহে আমাৰ ভিডিঅ'বিলাক পাই থাকিব লগতে সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো দবাই দিব কি বুলি ক'ব লাগিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই মোৰ কাৰণে শ্বেয়াৰ এটা কৰি দিব